কেতিয়াও নিজকে শিল বনাই নল'ব, কাৰণ শিল আনৰ পথৰ বাধা হৈ পৰে। নিজকে পানীৰ দৰে তৈয়াৰী কৰক, কাৰণ পানীয়ে নিজৰ পথ নিজেই বাছি ল'ব পাৰে। এডাল মমে যেনেকৈ হাজাৰডাল মম জ্বলাব পৰা যায়, তেনেদৰে এজন ভাল মানুহে সকলোকে ভাল পাব শিকায়। কোনোবাই তোমাক নুবুজাকৈ বেয়া বুলি ক'লে মন বেয়া নকৰিবা, কাৰণ সকলোৱে আজিকালি নিজৰ স্বাৰ্থলৈ ইমানেই ব্যস্ত থাকে যে কোনোৱে তোমাক বুজিব চেষ্টা নকৰে। অপৰিচিত মানুহে যিমানেই কষ্ট নিদিয়ক কিয় কষ্ট যেন নালাগে, কান্দিব পৰা নাযায়, কাৰণ আঘাত নকৰাকৈ কন্দুৱাবলেতো কাষৰ মানুহবোৰেই যথেষ্ট। আনৰ দৃষ্টিত বেয়া হ'বৰ কাৰণে আজিকালি বেয়া কথা ক'বলগীয়া নহয়, সঁচা কথাটো কৈ দিয়ক, আপুনি সকলোৰে দৃষ্টিত বেয়া হৈ যাব। তোমাৰ পিছত তোমাক লৈ যদি কোনোবাই সমালোচনা কৰে তেন্তে বেয়া নাপাবা, কাৰণ তোমাক সেইসকলে সমালোচনা কৰে যিসকলে তোমাৰ দৰে হ'বলৈ বহুত চেষ্টা কৰে কিন্তু হ'ব নোৱাৰে। সপোন ভাঙি যায় টোপনি ভাঙি গ'লে, আৰু মানুহ আঁতৰি যায় স্বাৰ্থপূৰ হ'লে। জানো কষ্ট হ'ব, তথাপিও জীৱনৰ প্ৰয়োজনত নিজকে সলনি কৰি লওক। পানীৰ কোনো মূল্য নাই, মূল্যটো পিয়াহৰ হয়। মৃত্যুৰ কোনো মূল্য নাই, মূল্যটো উশাহৰ হয়। ভালপোৱাৰ কোনো মূল্য নাই, মূল্যটো বিশ্বাসৰ হয়। মানুহ বহুত আচৰিত, ডুবি গ'লে পানীক দোষ দিয়ে, উজত খালে ৰাস্তাক দোষ দিয়ে, আৰু জীৱনত যদি একোৱে কৰিব নোৱাৰে তেন্তে ভাগ্যক দোষ দিয়ে। যিটো হেৰাই গ'ল সেইটোক লৈ ইমান দুখ নকৰিবা, আৰু যিটো তোমাৰ কাষত আছে সেইটোক হেৰাই যাব নিদিবা। বেয়া সময় আহিলে কান্দি নিদিব, আপোনাৰ চকুপানীৰো মূল্য আছে। সেই চকুপানী ভগৱানৰ বাহিৰে কাকো দেখাই নিদিব, কাৰণ চকুপানীৰ মূল্য কোনেও দিব নাজানে। 3টা কাৰণত মানুহে আপোনাৰ নিন্দা কৰে। আপুনি যিটো স্থানত আছে সেইটো স্থানত যেতিয়া তেওঁলোকে যাব নোৱাৰে। আপুনি যিটো কৰি দেখুৱাইছে সেইটো তেওঁলোকে কৰি দেখাব নোৱাৰিলে। আৰু আপুনি যিমান সফল হৈছে তেওঁলোক হাজাৰ চেষ্টা কৰিও ইমান সফল হ'ব নোৱাৰিলে। কাৰো লগত বেয়া ব্যৱহাৰ নকৰিব, কাৰণ মৃত্যুৰ আগত তেওঁৰ পৰা যদি ক্ষমা খুজিব বিচাৰে তেন্তে হয়তো তেওঁক বিচাৰি নাপাব। এই পৃথিৱীত কোনেও কাৰো নহয়। আজি তুমি যাক বিশ্বাস কৰি নিজৰ দুখৰ কথাবোৰ ক'বা, সেইজন মানুহেই এদিন তোমাক কষ্ট দি মজা ল'ব। এই 2টা কথা সদায় মনত ৰাখিব। প্ৰয়োজন নাথাকিলে কোনেও কাষত নাহে, আৰু স্বাৰ্থ নাথাকিলে কোনেও পিছত নাথাকে। সম্পৰ্ক এটা ভাঙি যোৱা দেখি সেইসকলে প্ৰথমে ক্ষমা খোজে যিসকলে সম্পৰ্কৰ মূল্য বুজি পায়। যেতিয়া কোনোবাই আমাৰ ভুল ধৰে তেতিয়া আমি ভাল আইনজীৱী হৈ যাওঁ, আৰু যেতিয়া আমি আনৰ ভুল ধৰিব যাওঁ তেতিয়া আমি ভাল বিচাৰক হৈ যাওঁ। 3টা অভ্যাস সলনি কৰক, জীৱনটো সলনি হৈ যাব। সৰুকালত কিবা এটা জানিলে সেইটো সঠিক হয় নে নহয় বিচাৰ নকৰা। হঠাতে পৰিৱৰ্তন হৈ যোৱাক দেখি ভয় নোপোৱা, আৰু সকলো সময়তে অতীতক লৈ ভাবি থকা। কেতিয়াও কাৰো কথা শুনি হঠাতে উত্তেজিত হৈ নাযাব। আগতে কথাটোৰ সত্যতা বিচাৰ কৰক। তোমাৰ ভাগ্য ভাল বুলিহে ভাল মানুহবোৰৰ লগত তোমাৰ পৰিচয় হৈ যায়, আৰু তোমাৰ ব্যৱহাৰৰ মাধুৰ্যতাৰ কাৰণে ভাল মানুহবোৰ তোমাৰ কাষৰ পৰা আঁতৰি যায়। কোনোবাই তোমাক বিশ্বাস কৰি কিবা ক'লে সেইটো লৈ তেওঁক কেতিয়াও ঠাট্টা নকৰিব।
কোনোবাই তোমাক বিশ্বাস কৰি কিবা ক'লে সেই কথাটো কেতিয়াও অন্য কাৰোবাক কৈ নিদিব। যিটো কথা অন্য কোনোবাই তোমাক ক'লে তুমি কষ্ট পোৱা তেনে কথা তুমিও অন্য কাকো নকবা। Bye bye all the guys. Have a good day.